মই আজিৰ এই গণসমাৱেশৰ জৰিয়তে আমাৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ যেটো এটা পবিত্ৰ জন্ম দিৱস আজি আমি যে ইয়াত পালন কৰিছো। আজিৰ এই জন্ম দিৱস এই পবিত্ৰ আমাৰ শুভ সন্ধিক্ষণতে মই বিপিএফ দলৰ এজন কৰ্মী হিচাপে বিটিসি বাকী লাখ লাখ ৰাইজৰ হৈ আমাৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক জন্মদিনৰ উপলক্ষে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছো। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতে বিটিসি বাকী ৰাইজৰ স্বাৰ্থত বিটিসি অঞ্চলৰ জনগণৰ উন্নয়নৰ ৰক্ষাৰ স্বাৰ্থত শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষাৰ স্বাৰ্থত আৰু বিটিসিৰ আমাৰ যেটো মৰ্যাদা ক্ষমতা অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত যাতে ভগৱানে তেখেতক সদায় সুস্বাস্থ্যৰে সদায় তেখেতক ৰাখে আৰু সদায় তেখেতক দীৰ্ঘ আয়ু মই যাতে তেখেতৰ হয় ইয়াৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো। मानगोनां जोंनि दिनैनि बे सुबुं खबरफायाव बाहागो लाफैनाय जोंनिनो बिपिएफ दलनि मावथि दैदेनगिरि जोंनि बिपिएफ दलनि फारसे अनसायग्रा सिबिजाथाव आंगोनि आइफोर आफा फंबाय बिनानाव रायजो राजा नोंथांमोन आं बयनिसिमबो गोसो गोरबो सिंनिफ्राय खुलुमनाय सिबिनाय आरो साबायखरखौ जासिहरग्रोबाय। दिनै जोङो क'क्राझार जिल्लानि 6टा ब्लकखौ लानानै बेवहाय मोनसे सुबुं खबरमाखौ खुंफुंबाय। हाजार हाजार रायजो राजाफ्रा दिनैहाय क'क्राझाराव बिपिएफ हान्जानि सुबुं गौमा जागोन होननाय खोनानाय लोगो लोगो गावबा गावनि न'खरनि मावनाय दांनाय गासैबो हाबा हुखाखौ गारनानै जानाय लोंनायखौ नागारनानै दिनै दुंब्रुद गोसोजों बयबो बाहाय बाहागो लाफैदों। आं गासैबो नोंथांमोननिफ्राय जोंहा जोंनि दिनैनि बिटिसिनि गाहाय हाग्रामा महिलारी बिथांनि जन्मदिनाव गासैबो साखि हिसाबै नोंथांमोनहा बाहागो लाफैनानै जोंनि दिनैनि बे सुबुं धर्ममाखौ जाफुंहोनायजों लोगोसे बिथांखौबो जोंनि साफ्रोम हाजार हाजार लाख लाख रायजोआ जाहाथे आशीर्बाद बिथांनि फारसे थायो बेनि थाखायबो आं नोंथांमोननि फारसे खावलायहरनाय थाबाय। मानगोनां माननीय आमार राइज सकल भाई बंधुসকল আজিৰ আমাৰ এই গণসমাৱেশ সাধাৰণভাৱে আমি আয়োজন কৰা গণসমাৱেশ নহয়। এই গণসমাৱেশে আজি আমি পাতিছো ইয়াৰ বহু অৰ্থ আমাৰ জড়িত হৈ আছে। আপোনাসকলে জানে যোৱা 4 মাহৰ আগত আমাৰ এই অঞ্চলত বিটিসিৰ ক্ষমতা দখলৰ কাৰণে ৰাইজৰ হৈ কাম কৰিব নোৱাৰা অকৰ্মণ্য দল আৰু চৰকাৰক অপৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ বৰিষ্ঠ নেতৃত্বত হাগ্ৰামা মহিলা ডাঙৰীয়া দেৱৰ পৰিচালনাত বিটিসি গঠন কৰিবৰ কাৰণে এটা নিৰ্বাচনী যুদ্ধ হৈ গ'ল আৰু এই নিৰ্বাচনত আমাৰ বিটিসি বাকী ৰাইজৰ লাখ লাখ জনগণৰ সমৰ্থনত আজি বিপুলভাৱে আমি জনমত লাভ কৰি পেলাই সঁচাকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত বিটিসিখন নেতৃত্ব দিবৰ কাৰণে আজি আমি ক্ষমতা উঠাই দিব পাৰিছো। ইয়াৰ কাৰণে মই আজি এই সন্মুখত থকা হাজাৰ হাজাৰ ৰাইজ আৰু বিটিসি বাকী লাখ লাখ জনগণলৈ আমাৰ ভোটদাতা আই মাতৃভাই বা দাদা ভাই বন্ধুসকললৈ মই হেজাৰ হেজাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আমি বিজয় সাব্যস্ত কৰিলো যুদ্ধত আমি বিজয় সাব্যস্ত কৰিছো সেই যুদ্ধত বিজয় সাব্যস্ত কৰা সেইটোৱেই আমাৰ শেষ বিজয় সাব্যস্ত কৰাৰ যুদ্ধ নহয়। আমাৰ সংকল্প আমাৰ সপোন হ'ল স্বৰ্গ মধ্য পাতাল জয় কৰা। তাৰ মানে বিটিসি এসেম্বলি দিল্লী আমি জয় কৰিবৰ কাৰণে এটা সংকল্প লৈ এটা শপত লৈহে এতিয়া এই ৰাজনীতিৰ পথাৰত আমি নামিছো আৰু ইয়াৰ কাৰণে আজি আপোনালোকে সবাই জানে আগন্তুক এপ্ৰিল মাহৰ ভিতৰত অসমত
বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। এই মাহৰে 15-16 তাৰিখৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰিব আৰু এইবাৰৰ নিৰ্বাচনত আমাৰ উদ্দেশ্য হ'ল বিটিচি দখল কৰাৰ পাছত অসমৰ দিশপুৰ দখল কৰা, অসমৰ বিটিচি অসমৰ দিশপুৰ দখল কৰা। আৰু ইয়াৰ কাৰণে আজি আমি এই গণসমাবেশ আমি যে এই বিটিচি অঞ্চলত সর্ববৃহৎ দল, সবকে শক্তিশালী দল, সবকে জনগণের আমার আস্থাভাজন দল, সেইটোকে আমি প্রমাণ হিসাবে দেখুৱাবৰ কাৰণে আজিৰ এই গণসমাবেশ আমি কৰিছো। আমি দেখুৱাব বিচাৰিছো ইয়াত বিপিএফৰ বাহিৰে কোনো আৰু বেলেগ দ্বিতীয় দল নাই। বিপিএফৰ লগত ফেৰ মাৰিব পৰা এই বিটিচি অঞ্চলত আৰু বেলেগ দ্বিতীয় দল নাই। ইয়াৰ কাৰণে আমি আজি এই গণসমাবেশ পাতাৰ দ্বাৰা দি আমার শক্তি, জনগণের শক্তি, আমার জনপ্রিয়তা আতবাদী প্রমাণ হিসাবে দেখুৱাইছে। এইটো হল আমার দ্বিতীয় যুদ্ধ আর ইয়ার কারণে আজি সাজু হয়েছে। আর মই কব খোজো আগন্তুক নির্বাচনত এমএলএ ইলেকশনত আমার এটাই লক্ষ্য যে বিটিচি অঞ্চলের 15টা সমষ্টি আমি জিকাই লৈ যাম। আমি জিকাই লৈ যাম। বিপিএফ দলে গোটেইখিনি দখল কৰিব, সেই শক্তি আমাৰ আছে। আমি দেখুৱাব বিচাৰো যে বিৰোধী দলৰ পৰা যিবিলাকে প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলৰ যিটো নেকি সিকিউৰিটি মানি জমা দিয়া হয় নমিনেশ্যন দিয়া সময়ত, এই সিকিউরিটি ডিপোজিটটো যাতে ফরফিট হয়, যাতে ক্যান্সেল হয়, গোটেইখিনি বহুত বিপিএফ দলে যাতে পায়। আমি বিপিএফ দলে ল'ব বিচাৰিছো বিৰোধী দলৰ ক্যান্ডিডেট বিলাকৰ সিকিউরিটি মানি, সিকিউরিটি ডিপোজিট আমি ফরফিট কৰাটো এইবাৰ নিৰ্বাচনত আমি দেখুৱাই দিম। बेनि उनाव रायजोफोर दिल्ली दखल खालामनायनि 3 बोसोरनि उनाव JRMP इलेक्शन जागोन। বিটিচি দিশপুৰ আমাৰ হাতত অহাৰ পাছত আকৌ আমি দিল্লী কেন্দ্ৰীয় চৰকাৰ আমি আমাৰ প্ৰতিনিধি তাতে পঠিয়াই দি আকৌ আমি দিল্লীটো দখল কৰিবৰ কাৰণে অভিযান আৰম্ভ কৰিছো। আমি অভিযান আৰম্ভ কৰিছো। এই ৰাইজৰ প্ৰতি আমাৰ আস্থা বিশ্বাস আছে। এই যোদ্ধা ভাই বন্ধুসকলৰ, আইন মাতৃসকলৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে। আপোনালোকৰ এই শক্তিৰে, আপোনালোকৰ এই সংকল্পৰে আমি আগুৱাই গৈ কাম কৰি যাম আৰু আগন্তুক যিকোনো নিৰ্বাচন আমি সহজে জিকাই লৈ গৈ আমাৰ বিপিএফৰ যিটো এই অঞ্চলৰ যিটো ৰাজত্ব আমি এই পৃথিৱীখনত আমি দেখুৱাই দিম। আমি দেখুৱাই দিম বিপিএফে আজি 3টা মন্ত্র বিপিএফ হামলাया दिनै मोनथाम गुबै मन्त्रजों खामानि मावगासिनो दं। बे मा मन्त्र? इंलिसाव जुदि जों होनो बेयो जाबाय कमिटमेन्ट, पारफरमेन्स एंड फुलफिलमेन्ट। कमिटमेन्ट मतलब जबान होनाय, प्रतिश्रुति। पारफरमेन्स मतलब কার্যকরী করা। ফুলফিলমেন্ট मतलब পূরণ করা। কমিটমেন্ট, পারফরমেন্স এন্ড ফুলফিলমেন্ট बे मोनथाम मन्त्रजों दिनै बिपिएफआ खामानि मावगासिनो दं। नोंथांमोना फोरमान मोनबाय। आं बे बाथ्राखौ मानो बुंदों? थांनाय बिटिसि इलेक्शनाव गामि गामि जोंहा फोसावदिंनाय हाबाफारियाव जोंनि हाग्रामा महिलारि दैदेनगिरि बिथां, बिपिएफनि दैदेनगिरि गासैबो बिथांमोनहा रायजोफोरनो मोनसे कमिटमेन्ट जबान होदोंमोन। बे जाबाय सरकाराव जोंखौ लाबो, जों बिटिसिखौ जौगाखांहोगोन। बेनि थाखाय प्रथम हाबाफारि हिसाबै हा गैयै मानसिफोरनो जों हा होगोन। যিসকলৰ ভূমি নাই, এই ভূমি দিয়াৰ কাৰণে যোৱা নিৰ্বাচনত আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো
जायफोर जोंहा सेल्फ हेल्प ग्रुप दं बिथांमोननो जोङो रां होनायनि बाथ्रा सेल्फ हेल्प ग्रुप বিলাকক আমি টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যিসকলে ছাত্ৰ ছাত্ৰী বয়স উকলি গ'ল যিবিলাকৰ চাকৰি নাই বাকৰি নাই বেপাৰ বাণিজ্য কৰিবলৈ উপায় নাই পইচা নাই এই সকলক জীয়াই থাকিবৰ কাৰণে যদি বেপাৰ বাণিজ্য কৰি খাব পাৰে ইয়াৰ কাৰণে আৰ্থিক অনুদান দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি আমি দিছিলোঁ যিসকল আমাৰ বৃদ্ধ আছে যিসকলে ল'ৰা ছোৱালীবিলাকৰ নিজৰ বোৱাৰী নিজৰ ল'ৰাবিলাকৰ পৰা যত্ন নাপালে দৰৱ পাতি কিনি খাবৰ কাৰণে পইচা নাই ভাত এমুঠি খাবৰ কাৰণে আজি চাউল দাল নাই এইবিলাক অসহায় বয়সৰ বৃদ্ধসকলক আমি টকা দিয়াৰ কথা কৈছিলোঁ পংগুবিলাকক টকা দিয়াৰ কথা কৈছিলোঁ ঠিক তেনেদৰে আমাৰ বহুত গৰীব দুখীয়াসকল যিসকলক আজি আমি IBS নামেৰে টকা দিছোঁ এইবিলাক যোৱা নিৰ্বাচনত আমি ইলেকশ্যনত জিকি অহাৰ লগে লগে ৰাইজৰ হৈ কটন কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল সঁচাকৈ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ এই চৰকাৰখনে তেখেতৰ নেতৃত্বত তেখেতৰ কাম কৰাৰ ইচ্ছা শক্তি মনোবল তেখেতৰ যিটো বলিষ্ঠ নেতৃত্ব ইয়াৰ কাৰণে সঁচাকৈ এই পাঁচটা ৰাইজৰ কাৰণে কৰি দেখুৱাবৰ কাৰণে দিবৰ কাৰণে আমাৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিবিলাক আজি আমি সঁচাকৈ 100% 100% আজি আমি পূৰণ কৰিব পাৰিছোঁ মই ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ BPFৰ সকলো শ্ৰেণীৰ সকলো স্তৰৰ কৰ্মী নেতাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও আমাৰ BPF দলে চৰকাৰৰ থাকি BTC দিছপুৰ দিল্লীত থাকি ৰাইজৰ কাৰণে আমি ঐতিহাসিক কিছুমান আঁচনি পদক্ষেপ লৈ পেলাই BTC ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ ইয়াৰ কাৰণে এইবিলাক সফলতা আজি দেখুৱাব পাৰি बेफोर गासैबो समायखिराखौ मावफुंजोबनो हानायनि थाखाय रायजो राजाफोरनि सिगाङाव जोंनि बोसोन आरो समायखिराखौ हाग्रामा महिलारी बिथांनि गोख्रों दैदेननाय BTC सरकारनि हाबा मावनायनि गेजेरजों दिनै जे जों मोनफा मोनफा गुसुं समनि गेजेराव बे 4 मासावनो मावफुंनानै दिन्थिनो हाबाय बेनि थाखाय दिनै आं हाग्रामा महिलारी बिथांखौ धन्यबाद होगोन आरो बेखौ नोजोर होनानैनो दिनै आं बुंनाय बाथ्राया बेनो जे जों जे कमिटमेन्ट होदोंमोन जों बेखौ मावफुंबाय कमिटमेन्ट पारफरमेन्स एन्ड फुलफिलमेन्ट बे जाबाय जोंनि BPFनि गुबै मन्त्र आरो बे मन्त्रखौ लानानै जों खामानि मावबाय थागोन बेखायनो दिनै आजिरै আমাৰ গেদাৰিঙত আমাৰ জনসমাৱেশত যিসকল ৰাইজে আহিছে যিসকল আমাৰ BPF দলৰ কৰ্মী নেতাসকলে আহিছে মই আপোনালোকলৈ আহ্বান কৰিব খুজিছোঁ যে অহা এপ্ৰিল মাহৰ যিটো যুদ্ধ সেই যুদ্ধখনতো আপোনাসকলে ভাগ ল'বৰ কাৰণে এতিয়াৰ পৰাই সাজু হৈ থাকক আমাৰ গাঁৱে গাঁৱে বিৰোধী দলৰ যিসকল আজি আমাৰ বীজাণু আছে সেই বীজাণুবিলাক আমি যিকোনো প্ৰকাৰে নাইকিয়া কৰিব লাগিব আমি চাফা কৰিব লাগিব আমি BPFে গোটেই অঞ্চলবিলাক আমাৰ হাতত আনিবৰ কাৰণে ৰাইজৰ ওচৰলৈ যাব লাগিব ৰাইজক আমি ভালকৈ বুজাব লাগিব ৰাইজক আমি ভালকৈ শ্ৰদ্ধা জনাই BPFক যাতে সমৰ্থন কৰে ইয়াৰ কাৰণে হাত জোৰ কৰি হ'লেও আমি আমাৰ ৰাইজক শ্ৰদ্ধা জনাই আমাৰ লগত আনাৰ ব্যৱস্থা কৰিব লাগিব এইখিনি মই আজি আপোনালোকক আজি আমাৰ এই বিশাল গণসমাৱেশৰ জৰিয়তে আহ্বান জনাইছোঁ মই বেছি ক'ব নাযাওঁ হয়তো শেষত আপোনালোকৰ সুস্বাস্থ্য আপোনালোকৰ সবৰে মংগল হিত মই বিচাৰিছোঁ আজি আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলে পবিত্ৰ ৰমজান মাহ চলিছে যেহেতু তেখেতসকলে ৰোজা পাতি আছে মই সকলো ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকললৈ ঈশ্বৰ আল্লাহ যাতে আপোনালোকক অজস্ৰ আশীৰ্বাদ দিয়ে অজস্ৰ যাতে ঈশ্বৰৰ কৃপা আপোনালোকে পাবলৈ সক্ষম হয় আল্লাহ ঈশ্বৰৰ ওচৰত মই দোৱা মাগিছোঁ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক মই শেষত এটা ধন্যবাদ দিব বিচাৰোঁ গোটেই অসমত
আজি আমাৰ মাইনৰিটি ভাই ককাইসকলৰ ওপৰত আমাৰ এছাৰৰ দ্বাৰা ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰে তেখেতসকলৰ ভৱিষ্যত এই মানুহবিলাকৰ জীয়াই থকাৰ যিটো মানে আমাৰ অস্তিত্ব নাইকিয়া কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। ভোটাৰ লিষ্টৰ পৰা নাম কাটি লাখ লাখ মাইনৰিটি মুছলমান ভাই ককাইসকলৰ নাম আজি এছাৰৰ কাৰণে নামবিলাক ভোটাৰ লিষ্টৰ পৰা কাটা গ'ল। কিন্তু আজি আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক হাজাৰ হাজাৰ ধন্যবাদ দিবই লাগিব। হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আমি সবে গ্ৰহণ কৰি পেলাই তেখেতক আমি শ্ৰদ্ধা জনোৱাটো উচিত। একমাত্ৰ সেই এছাৰৰ দ্বাৰা ভোটাৰ লিষ্টৰ পৰা মুছলমান ভাই ককাইসকলৰ নাম মানে কৰ্তন কৰাৰ যিটো কাম চলিছিলে, যিটো নেকি আমাৰ মুছলমান সম্প্ৰদায়ৰ কাৰণে ডাঙৰ এটা বিপদ, এটা সংকট আছিল। সেই বিপদ, সেই সংকটৰ পৰা আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ লগত আলোচনা বিলোচনা কৰি তেখেতে আমাৰ BTC অঞ্চলত এছাৰৰ দ্বাৰা দি মুছলমান ভাই ককাইসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিবলৈ দিয়া নহ'ব বুলি এটা সিদ্ধান্ত আজি আমি লোৱাব পৰাটো এটা ডাঙৰ আমাৰ কাৰণে এটা সফলতা। ইয়াৰ কাৰণে কৰ্তৃত্ব, ইয়াৰ কাৰণে ধন্যবাদ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক দিব লাগিব। ইয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি ধন্যবাদ দিব লাগিব। অসমৰ অন্যান্য জিলাবিলাকত এছাৰৰ দ্বাৰা দি নাম কৰ্তন কৰা হ'ল যদিও আজি একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে সন্মুখত থিয় দি সেই বিপদৰ পৰা মুছলমান ভাই বন্ধুসকলক ৰক্ষা কৰিবৰ কাৰণে, আপোনালোকক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যিটো পলিচি ল'লে, কঠোৰভাৱে এটা পদক্ষেপ ল'লে, ইয়াৰ কাৰণে BTC অঞ্চলবাসী লাখ লাখ মুছলমান ভাই ককাইসকলে সেই বিপদৰ পৰা পৰিত্ৰাণ পালে। গতিকে সৰু মুছলমান ভাই বন্ধুসকললৈ আপোনালোকলৈ মই আহ্বান কৰিব খোজো, BTC অঞ্চলত বসবাস কৰা যিমান মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, ৰাইজ আছে, আপোনাসকলে আজিৰ এই সংকটৰ সময়ত যি মহান ব্যক্তিয়ে নেকি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে যিহেতু আপোনালোকক এই বিপদৰ পৰা ৰক্ষা কৰিছে, তেনেহেন ৰাইজক বিপদৰ পৰা ৰক্ষা কৰা সেই মহান ব্যক্তিৰ নেতৃত্বত থকা BPF দলৰ লগত আমাৰ সকলো মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে ৰাইজে আমাৰ হাগ্ৰামা মহিলাৰীৰ লগত থিয় দিব লাগিব। ইয়াৰ কাৰণে মই আহ্বান জনাইছো, আহি থকা দিনবিলাকত আমি আকৌ আপোনাসকলৰ লগতে ইয়াত যিসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, হিন্দু, মুছলিম, বড়ো, ৰাভা, গাৰো, বেংগলী, ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছে, আপোনালোকৰ সংকট, আপোনালোকৰ বিপদ, আপোনালোকৰ অস্তিত্বৰ প্ৰশ্ন যেতিয়াই আহিব, এই BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দেৱে এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনাসকলৰ লগত থিয় দিব, সন্মুখত থিয় দি আপোনালোকক ৰক্ষা কৰিব। ইয়াৰ কাৰণে আমাৰ এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক আপোনাসকলে বিনা দ্বিধাই নিজৰ নিজৰ স্বাৰ্থ, নিজৰ মনৰ যিটো উদ্দেশ্য সেইবিলাক বাদ দি BPF দল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ লগত যাতে দলে বলে ওলাই আহি কাম কৰে, আনৰ কথাৰ প্ৰতি যাতে আপোনালোকে গুৰুত্ব নিদিয়ে, ইয়াৰ প্ৰতি আহ্বান জনাই সকলোৰে ধন্যবাদ আৰু শ্ৰদ্ধা মৰম যাচি মোৰ বক্তব্য মই ইয়াতে সামৰিছো। ধন্যবাদ, নমস্কাৰ।